ফ্ৰেণ্ডছ দূৰৰ এই পাহাৰখন দেখিছেনে ইয়াতে আছে ৰয়িং ইয়ালৈকে যাম চাই থাকক সম্পূৰ্ণ ভিডিঅ' প্ৰকৃতিৰ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আজি মই আপোনালোকক দেখাম ৰয়িং অৰুণাচল প্ৰদেশ ৰয়িং সকলোৱে গম পাইছে দেখিছে আৰু যিসকলে দেখা নাই চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো প্ৰকৃতিৰ ভূস্বৰ্গ অৰুণাচল বলকচোন চাওঁ কি আছে কি নাই সকলোখিনি দেখা পাব বলক বৰ্তমান পাৰ হৈ গৈছোঁ ইণ্ডিয়া লংগেষ্ট ৰিভাৰ ব্ৰিজ ভাৰতৰ আটাইতকৈ দীঘল নদীৰ দলং ঢলা শদিয়া সেতু ডক্টৰ ভূপেন হাজৰিকা সেতু এতিয়া মই ইয়াত ৰখি পেলাই ডিটেইলছত দেখাব বিচৰা নাই যিহেতু ইয়াৰ এটা ভিডিঅ' আপোনালোকক বনাই থোৱা আছে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে তাৰ পৰা লৈ পেলাই ভিডিঅ'টো চাব পাৰিব বলক এতিয়া চাই থাকক শদিয়াৰ একমাত্ৰ টাউন চাপাখোৱা পাই গৈছোঁ এতিয়া চাপাখোৱা COVID-19ৰ কাৰণে চব খালী হৈ আছে আহি পালোঁ শান্তিপুৰ গেট অসম অৰুণাচল বৰ্ডাৰ চাওক ৰয়িং 23 কিলোমিটাৰ 23 কিলোমিটাৰ ভিতৰলৈ যাম আৰু পাৰ্চ ল'ব লাগিব পাৰ্চ নল'লে চাগে ভিতৰত সোমাব নিদিব গতিকে গেটত গৈ সুধি চাওঁ কি কণ্ডিশ্যন আছে পাৰ্চ লৈ লওঁ পাৰ্মিশ্যন লৈ পেলাই বলক চাই থাকক $600 481 কৰোণা টেষ্ট কৰিব কৈছে যাওঁ কৰোণা টেষ্ট কৰিব গৈ আছোঁ কৰোণা টেষ্ট নকৰিলে যাব নিদিয়ে তো দুজন মানে ভয়ে খাইছে কৰোণা টেষ্ট কৰিবলৈ টেষ্ট কৰিবা কৰিব এফালে নকৰে ভয়ে খাইছে গতিকে टेस्ट हो गया अभी ठीक है अभी भाई साहब कर रहे हैं सब कुछ हम लोग को लेकिन एक बात पूछना था अभी तो आप लोग का ये फ्री है ना टेस्टिंग तो अभी फ्री है ना पहले में 500 250 ऐसा लेता था मतलब आप लोग का सभी डिस्ट्रिक्ट में ऐसा है या पर्टिकुलर कोई बाकी डिस्ट्रिक्ट का तो पता नहीं हम लोग डिस्ट्रिक्ट एडमिनिस्ट्रेशन से जो था वैसा ऑर्डर आया था तो हाँ जी तो यहाँ पे मतलब पैसा लेता भी है तो आपको रिसीप्ट मिलता है ना और रिसीप्ट का एजेंसी में फिर डीसी में वो ऑडिट करता था हाँ ठीक एकदम এতিয়া ৱেইট কৰি আছোঁ ৰিজাল্ট আহিব 5 মিনিটত তাৰপিছত যদি বোলে চবৰে নিগেটিভ আহে এতিয়া আমি যাবলৈ পাম যদি পজিটিভ আহে তেতিয়াহ'লে যাব নোৱাৰিম গতিকে ৱেইট কৰিব লাগিব আৰু উপায় নাই আৰু 5 মিনিট ৱেইট কৰিছোঁ ফ্ৰেণ্ডছ ৰিপৰ্ট পাই গ'লোঁ চবৰে নিগেটিভ আহিছে একো প্ৰব্লেম নাই ইয়াৰ চাওক মই আপোনাক দেখাই আছোঁ এই বাচি গ'লোঁ বন্ধু বাচি গ'লি চবেই বাচি গ'লি বোলা হাই কৰি দিয়া এবাৰ পাঁচ বনাব লাগে বোলে পাঁচ বনাবৰ কাৰণে গৈ আছোঁ পাঁচ বনাব লাগিব কেইটকা 20 টকা 20 টকা কিतना বনাই আছোঁ পাঁচ বনাই পেলাই চাওঁ 5 জনৰ পাঁচ বনাইছোঁ 5 নহ'লে যাব নিদিওঁ বুলি ক'লে তো আচলতে কি কয় বুজি পোৱা নাই আমাৰ অসমতো তেনেকৈ পাছ নালাগে এতিয়া অৰুণাচলত পাছ কিয় লাগে বুজি পোৱা নাই গতিকে চাই থাকক কি হৈছে সম্পূৰ্ণ ভিডিঅ'টো 5 জনৰ পাঁচ বনাই ল'লোঁ বাকীকেইটা কাজিয়া লাগি আছে বাৰ্গেনিং কৰি আছে 30 টকা লাগে বোলে 5 জনৰ পাঁচ বনাই ল'লোঁ বলক এতিয়া চব ক্লিয়াৰ হৈ গ'ল পাছ পাই গ'লোঁ ক'ভিড টেষ্ট হৈ গ'ল বলক এতিয়া ৰয়িং ফুৰি আহোঁ বলক এতিয়া পাইছোঁ বলিক আনকমন নাম লাগিলে কিবা বেছি দূৰ নাই ফ্ৰেণ্ডছ হৈ গ'ল ৰয়িং পাবলৈ চাওক গৈ আছোঁ এইটো পাহাৰটো দেখিছেনে এই পাহাৰটো তাতে হয় এইটো আপোনালোকে কমেণ্ট কৰি জনাওকচোন কোনে কোনে আহি পাইছে ৰয়িং কোনে কোনে আহি পাইছে কমেণ্ট কৰি জনাব জিয়া ভিলেজ হয় জিয়া ভিলেজ পাইছোঁ এতিয়া ফ্ৰেণ্ডছ পাই যাম এতিয়া ৰয়িং চাই থাকিব ৰয়িং এইয়া ৰয়িং পাই গৈছোঁহি এইয়া ৰয়িং ষ্টাৰ্ট বন্ধুসকল এফালে যায় পাছিঘাট ডাম্বুক পাছিঘাট এতিয়া নাযাওঁ
চাওক বন্ধুসকল চাওক ৱেলকাম টু ৰয়িং চাওক বন্ধুসকল ৱেলকাম টু ৰয়িং কি সুন্দৰ লাগিছে মন ফ্ৰেছ হৈ আহিছে চাওক আগতে মই আহিছোঁ ৰয়িং নহা নহয় কেইবাবাৰো আহিছোঁ কিন্তু যিমান আহিলেও আহিবলৈ মন গৈ থাকে কিবা এটা আকৰ্ষণ কৰি তোলে আকৰ্ষণ টানি আনে মানে যিহেতু মানে গৈ থাকিলে ঘূৰি আহিব মন নাযায় অৰুণাচলত এনেকুৱা এটা নিয়ম আছে যে গৈ থাকিলে গৈয়ে থাকিব মন যায় মানে এয়া ৰয়িঙৰ মেইন টাউন এৰিয়াখিনি সোমাইছোঁ বৰ্তমান লিখা আছে ৱেলকাম 752 বৰ্ডাৰ ৰোড টাক্স বন্ধুসকল ৰয়িং অৰুণাচল প্ৰদেশ এয়াই ৰয়িং মেইন টাউন এৰিয়াখিনি চাওঁ প্ৰথমতে দলঙলৈকে যাম মানে বাহিৰৰ পৰা নামি পেলাই দেখাব বিচৰা নাই বহুত গৰম বহুত হৈ আছে মানে ইয়াত টাউন এৰিয়াখিনিত COVID-19 অসমততো এতিয়া বন্ধই কৰি দিয়ে কিন্তু অৰুণাচলত 5টা বজালৈকে খোলা আছে বুলি কৈছে কিন্তু আমাক সোনকালে ঘূৰিব কৈছে গেটত সোনকালে ঘূৰিব লাগে কৈছে সেইটো কাৰণে এতিয়া বেছি ডিটেইলছত দেখাই থাকিবলৈ টাইম নহ'বগৈ মানে পাৰ হৈ টাউন এৰিয়াখিনি পাৰ হৈ আহি চব এইবিলাক গাঁৱৰবিলাক দেখিছেনে পাহাৰত নামি লাগি আছে এইবিলাক গাঁৱৰবিলাক সুন্দৰ মুঠতে বেগ আহিব মন নাযায় এনেকুৱা নাজাৰা এইখন ৰয়িঙৰ দলংখন চাই দিওঁ ইয়াত এয়া বন্ধুসকল ৰয়িং পাহাৰ চাওক কি কম আপোনালোকক কি নাজাৰা অ' মাই গড কি সুন্দৰ লাগিছে চাওক এইফালে চাওক নদীখন পানী শুকাই গ'ল চাওক কিন্তু মানে অকণমান এইফালে অকণমান বৈ আছে চাউণ্ডটো আহি আছে এইফালে চাওক এইখিনি ডাৱৰবিলাক চাওক পূৰা পাহাৰত লাগি আছে এইবিলাক ডাৱৰবিলাক কি সুন্দৰ বলক চাওঁ আগফালে নদীখন কিন্তু গোটেই হিল পানীটো তেনেকৈ দেখা নাই কি মজা বিন্দাছ ৰয়িঙৰ নদী চাওক এতিয়াতো বাৰিষাৰ দিন কিন্তু নদীখন ইমান ডাঙৰ নহয় কিয় কাৰণে বুজি পোৱা নাই একচুৱেলি নদীখন বহুত ডাঙৰ হয় গোটেইখন নদী এৰিয়াই হয় কিন্তু নদীখন একদম সৰু মানে এই চাইডেহে আহিছে অকণমান চাওক পূৰা চাউণ্ড কৰিছে সেয়া চাওক একদম দলঙৰ ওপৰৰ পৰা চাওক ৰয়িঙৰ নদীখন কি নাজাৰা চাওক না কি ধুনীয়া নাজাৰা মই দেখাই দিছোঁ এইখন পাহাৰখন ৰয়িঙৰ পাহাৰ পৰিৱেশটো দেখাই দিছোঁ ৰয়িঙৰ লাগিছে আৰু ভাগৰ চাগৰ লাগি অ' মাই গড চাওঁ আগফালে অকণমান আগত যাম বুলি কৈ আছে কি হয় ফ্ৰেণ্ডছ এতিয়া অকণমান আগতে এটা ভিউ পইণ্টত গৈ আছোঁ চাওক কি কম পাহাৰ বগাই যাব লাগিব এতিয়া দিবাং ভেলী ডিষ্ট্ৰিক্ট একচুৱেলি এইটো দিবাং ভেলী ডিষ্ট্ৰিক্ট হয় দিবাং উঠি গৈ আছোঁ আপোনালোকে কেমেৰাত ধৰিব পৰা নাই কিন্তু উঠি গৈ আছোঁ পূৰা চাওক পূৰা টাৰ্ণিং মাৰি যাব লাগিব এতিয়া চাওক টাৰ্ণিং মাৰি গৈ থাকা ৱেলকাম টু মেহু ৱাইল্ড লাইফ চেঞ্চুৰী ব'লা পুখুৰীটোৰ ফালে মজা লাগিব ব'লা ফালে যাওঁ ফ্ৰেণ্ডছ কি আছে ব'লা 1 নম্বৰ গেৰ লগাই ল'ব লাগিব চব পাহাৰত আপোনালোকে ধৰিব পৰা নাই কিন্তু no parking ভিতৰত সোমাই দিয়া ঘৰিয়াল আহে নাই ঘৰিয়াল কোকোডেল ठीक है
अरे क्या क्या है देखने के लिए? ठीक है बढ़िया। ठीक है भाई, हाय बोल दीजिए एक बार। ठीक है, ये फ्रेंड्स मिला है यहाँ पे। साग बंधुসকল কি ধুনীয়া সুন্দৰ পৰিৱেশ। ये नीचे चला जाए ना उधर से। हाँ हाँ, उधर में आप लोगों को क्या बोर्ड भी मिलेगा। हाँ मिलेगा ना। ठीक है ठीक है ठीक है, शायद महफिल हो रहा है यहाँ पे। চেলি লেক চাব গৈ আছোঁ বলক। চেলি लेक की বস্তু দেখা পোৱা যাব ইয়াত। ऐसे क्या क्या देखने के लिए मिलेगा यहाँ पे? और अच्छा अच्छा व्यू है, मछली है, ऊपर जाइए, ऊपर एक पॉइंट है। पॉइंट है, व्यू पॉइंट है ना। ठीक है ठीक है सर। इसका एक छोटा सा क्या चक्कर लगा जाए। हाँ हाँ बहुत सुंदर लगता है। ठीक है ठीक है, ওপৰ এটা ভিউ পইণ্ট আছে সেইটো চাম। বেছি দূৰ নহয় মানে। অঁ তাৰপিছত এই লেকটো চাব যাম। খোজকাঢ়ি বলক, গৈ থাকোঁ বলক। ভিউ পইণ্ট মাই গড, ভিউ পইণ্ট পূৰা উঠি গৈ আছোঁ দেই। অ' মাই গড, বহুত ভাগৰ লাগিছে, বহুত ওখ দেই। গৈ আছোঁ উঠি। আৰু কিমান উঠিব লাগিব কিবা গম পোৱা নে? অ' মাই গড, পেট বিষাই গৈছে। চাওক এটা ভিউ পইণ্ট আছে। ফাইনেলি পাই গ'লো সেই ভিউ পইণ্টটো। চাওক এইটো ভিউ পইণ্ট পাই গ'লো ফ্ৰেণ্ডছ, মজা লাগিছে। এই চলা, এয়া হৈছে ৰয়িং চিলি ভিউ পইণ্ট। চাওক বন্ধুসকল, আপোনালোকক মই এক্সপ্লেইন কৰিব পৰা নাই কেনেকুৱা লাগিছে। এখন বেলেগ দুনিয়াত থকা যেন লাগিছে। মানে কিমান দূৰলৈ চাইছোঁ, মাথো পাহাৰ আৰু এটা মানে বেলেগ এটা গ্ৰহত থকা যেন অনুভৱ হৈছে। মানে চাওক কি ক'ম এতিয়া, আপোনালোকৰ কেমেৰাত ইমানখিনি কেপচাৰ কৰিব পৰা নাই যিহেতু। কি মজা, কি ক'ম আৰু। চাওক আপোনালোকে এইখিনি দেখিছে, এইটো ৰাস্তা হয়, এইটো ৰাস্তা হয়। এইফালে এনেকৈ ৰাস্তা ওপৰৰ পৰা ধৰিব নোৱাৰি, কিন্তু তলফালে এইফালে এনেকৈ ৰাস্তা আছে মানে এইফালে। লিয়া জামু লাগি আছে। অৰুণাচলৰ মানুহবিলাকে গমেই নাপায় কিজানি। চক 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 বিন্দাছ লাগি আছে, কোনো নাখায় কিজানি। এইবিলাক চক এইবিলাক ৰহি গৈছে আৰু ৰুকাইছে, এনেকুৱা মজা। এতিয়া ভিউ পইণ্ট চালোঁ। এতিয়া আপোনালোকৰ ওচৰতে এটা লেক আছে, এইখিনিতে লেকটো চাই দেখাম। বহুত কিবা কিবি আছে বোলে লেকটোত, বলক চাই থাকক। বলক, বহুত কিবা কিবি দেখা পাব। হা সিহঁতক নকৰোঁ না আমি। ৰয়িঙৰ ওচৰতে লাগি থকা চিলি লেক, বহুত ডাঙৰ ডাঙৰ মাছ আছে। ঘৰিয়াল আছেনে সুধিছিলোঁ, ক'ব নোৱাৰোঁ, কিন্তু থাকিব পাৰে বুলি ক'লে। চাওক চিলি লেক। বন্ধুসকল মাছ 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 এইবিলাক মজা মজা মাছ এইবিলাক। পুৰা লেকত আছোঁ দেই, চিলি লেক। কাম ধুনীয়া নাজাৰা, কি কম সুন্দৰ পৰিৱেশ। আপোনালোকক মই এক্সপ্লেইন কৰিব নোৱাৰিম, কেমেৰাত ধৰিব নোৱাৰিব, কিন্তু আপোনালোকে চাব। বাস্তৱত যদি আপোনালোকে আহে আৰু ঘূৰি যাব মন নাযায় আৰু। চিলি লেক চাই থাকক। আপোনালোকে এইবিলাক দেখিছেনে? এইবিলাক এইকেইজনী মাছ হয়, বহুত ডাঙৰ ডাঙৰ মাছ। এইবিলাক চব কেমেৰাত ধৰিব পাৰিছে কিজানি, এইবিলাক মাছ হয়। এইবিলাক ইয়াতে ভিডিঅ'টো ৰাখিব লাগিব বন্ধুসকল। যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰে, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তেতিয়া আপোনালোকৰ কাৰণে মই সুন্দৰ সুন্দৰ জেগাবোৰ এক্সপ্ল'ৰ কৰি থাকিম। আজি ভিডিঅ'টো ইয়াতে ৰাখিব লাগিব। আজিলৈ আহোঁ, ধন্যবাদ। আৰু বহুত ভাগৰ লাগি গ'ল দেই বন্ধুসকল। চাওঁ কি পাওঁ খাব লাগিব। पैसा दे दिया बोल रहा है। स्लिप तो निकला है। स्लिप है, स्लिप है।
हो गया ঠিক আছে ভোক লাগিলে বহুত ফ্ৰেণ্ডছ কিবা এটা খাব লাগিব আৰু ভাবিছোঁ ৰয়িঙতে খাই যাওঁ কিবা ফাষ্ট ফুডে খাম বেলেগ বস্তু নাখাওঁ এইখিনিতে হৈছিল নেকি অলপ শ্ল' কৰিবা